নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৰে খবৰ খুব সুন্দৰ আৰু আজিনো আমি কিয় আহিছোঁ ইয়ালৈ ক'লৈ আহিছোঁ কি কৰোঁ বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো তেতিয়াহে আপোনালোকে গম পাব আজি আমি আহিছোঁ গণেশ মন্দিৰলৈ গণেশ মন্দিৰত এইকাৰণে আহিছোঁ কেইদিনমানৰ আগতে আমি মানে এখন গাড়ী লৈছিলোঁ বলেৰ আৰু সেইখনৰ পূজা দিবৰ কাৰণে এতিয়া গণেশ মন্দিৰলৈ আহিছোঁ আৰু ইয়াতে পূজা ভাগ এতিয়া আৰম্ভ হ'ব আৰু এইফালে ধুনীয়াকৈ মন্দিৰবিলাক আছে চাৰিওফালে আপোনালোকে আহিব পাৰে ইয়াতে খুব ধুনীয়া ঠাই এখন পাৰকেইটালৈ চাওকচোন ইমান ধুনীয়াকৈ একদম মানুহজনৰ ওচৰলৈ গৈ পইচা উঠাই আছে আৰু যিহেতু আমি বাহিৰৰ পৰা আহিছোঁ এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম সেইকাৰণে ইয়াতে ভৰি হাত ধুনীয়াকৈ ধুই ল'লোঁ ধুনীয়াকৈ পূজাৰ কাম চলি আছে পূজা আৰম্ভ হৈ আছে এইফালে ভক্তসকল বহি আছে আজি এই মন্দিৰত উপস্থিত হৈ কেনেকুৱা লাগিছে মন্দিৰটো মানুহে চাব আহিব পাৰিবনে দৰ্শনাৰ্থীৰ বাবে নিশ্চয় পাৰিব যদি পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু গণেশ পূজাত ইয়াতে খুব ডাঙৰকৈ পূজাও কৰা হয় চাব আহিব পাৰে নিশ্চয় আহিব আৰু ইফালে আমাৰ পূজা চলি আছে মূৰ্তিটো তাতে লগা আছে সেইখিনিৰ ওপৰত কোনোবা দান কৰিছে
Asal mati asal.
अन्य बच्चों के साथ साथ আৰু মন্দিৰত পূজা চূজা কৰি প্ৰসাদ চসাদ গ্ৰহণ কৰি এতিয়া আমি ঘৰৰ অভিমুখে যাত্ৰা কৰি আছোঁ जो लेकर आ रहे ঘৰত গৈ চাহ মিঠাই খাম हैं सक्षम बच्ची के संघर्ष মন্দিৰত মাহ প্ৰসাদ খালোঁ মাহ প্ৰসাদ খালোঁ এতিয়া ঘৰত গৈ আকৌ চাহ মিঠাই খাম এইফালে পিছত এইকেইটা গেলেৰীত তিনিটা মানুহ আৰু আৰু আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল আৰু এনেদৰে মোক মৰম দি যাব আৰু কিবা ভুল দেখিলেও নিশ্চয় কমেণ্ট কৰি জনাব